উঠিছে লাহেকে গুণ্ডা মই যাওঁ দে এই মেকুৰীটি দি চামনি খালে নেকি হ'ব ক'লে গ'ল কেইটা এইটো কোৱা মামী কি কৈছে চাবনি খাইছে চাবনি অঁ অঁ ইমান জোৰ কৈছে যে খাই দিম নহয় নহয় জোৰ কোৱা মানে এনেকে ঢালি থাকোঁতে তুমি খালে বাৰু যে জোৰ আকৌ চেঁচা হৈ দিব ভাল খালে নেকি সেই নহয় বেয়া বেলেগ বেগ আনিছে মোহনে আনিছে আকৌ বতাহ বমা খাবি আমি পানী খালোঁগে নালাগে ভাত খালেই ভাত সিজোৱাই নাই এতিয়া ভাত যাম না কাপোৰ কানি ধুই একো নাই চব আৰু বিহু চিহু কেনেকুৱা হৈছে বিহু বিহু সেইদিনা দেওবাৰ হেৰিয়ত ল'ৰা ছোৱালী কিনো ক'ত গ'লে পাম ক'ত নগ'লনো ক'ত পায় আকৌ ক'ত তিনিচুকীয়াত নাই ইয়াতে তিনিচুকীয়া আকৌ সেই গৰু বজাৰ সোমাই যে অঁ চিৰা মুড়ি চব বেচে যে সেই বুঢ়াটো আৰু ল'ৰা জীয়েক এজনী থাকে সেইখন জীয়েক এজনী থাকে জীয়েক না নাতিনীয়েক গৰু বজাৰত সোমাই যায় যে সোঁ চাইডে গুণ বেছি থাকে যে লাং ডাঙকৈ কেইবাটাও চাগে যে সেইখনতে আৰু ভিতৰত আছে যদিও নাজানো মই এই বৰ বগা ৰঙা শকতডালকৈ যে বহি থাকে যে সেইটো হেৰি এনেকৈ পোনে মুখ সেই পোনে প্ৰথম মুখখনেই সেইটো একেবাৰে বৰা চাউল বৰা চাউল চিৰা এইটো একেবাৰে হেৰি লাগে ৰাস্তাত বেছি যোৱা বছৰ বস্তাত বহিছিলোঁ তাতে পইচা মিলালোঁ গন্তি কৰিলোঁ 200 হেৰি থৈ আহিলোঁ 4000 থৈ আহিলোঁ মা আপুনি ভক খালোঁগে আনিছিলে আমাৰ মামী তাৰমানে আমাৰ পথাৰত তাৰমানে অঁ এটা কৰিলেই আমলি भी इसको कैसे पार करेगा कौन दिखे जाएगा ये दिखे जाएगा इसको पहले फेंक लेगा ताकि से इसको हो गया এইটো ভেটিটো আগতে আমাৰ পথাৰত ইয়াত আছিলে পথাৰ এনাই দি এইটো এনেকৈ আছিলে ভেটিটো ঘৰটো এই যে চকলা টেঙা ধৰিলি এটেকিং কৰিলি মোহন অ মোহন এটেকিং কৰি দিয়া হে আমলি আৰু হেৰিয়ত বিহুৰ দিনা হেনো আমলি ফুটিলে ভাল হেনো জান নাই য'তে ত'তে আক্ৰমণ কৰি আছে
ভাগো এইডোখৰত লেট্ৰিন আছিলে আগতে এনে হৈছে বাহনী বাৰী আমি আহিছিলোঁ আমলৈ পাৰিবলৈ তাৰমানে আমলৈ বাঁহ পাৰিবলৈ কিন্তু যোনকেইটা আমি বিচাৰিছিলোঁ সেইকেইটা আমলৈ নাই তাত তাৰমানে কি হ'ল আগৰ দিনা আমাতকৈ সোনকালে আহি কিনে দাদাকেইটাই তাৰমানে পাৰিলেই আৰু আমাকতো দিলেগৈ তাৰমানে কিন্তু তথাপিও আমি বিচাৰিবলৈ আহিছিলোঁ আৰু তথাপিও মানে পাম বুলি আহিছিলোঁ আৰু নিজে পাৰিম বুলি কিন্তু নাপালোঁ আৰু এতিয়া পৰুৱাখন লাগি আছে ভাইটিৰ কাণত ক'ত দেখিলি টিকাটো যেনি সোমাই আছোঁ বোলা নাই সেইজনী এনাই শুই আছে তাত এনাই শুই আছে আৰু এডোখৰতে ক'ৰবাত পথাৰো শুই আছে গোটেই পৰুৱা আছে তুমি কি কৈছা তাতে পৰুৱা গোটেইখন কোন চাইড আছে এচাইডে আজি দিনটোৱে ক'বা না কিয়ে না ৰাতিপুৱা শুই উঠিয়ে বিচনাখনতে চালা ট্ৰাইপডটো ভাগি থাকিলে আহোঁতে আকৌ তেল এদাই হৈ থাকিলে মই দাড়িখিনি চুলিখিনি চাব নালাগে ক'ত দীঘল হৈ আছে আজি নহ'লে কালি মানে কাটিম কোনফালে কোনটো দেখুৱা আকৌ মই পিছে পাই নিদিম কেলৈ নহয় ৰিক্সি আছে ৰিক্সিৰ লগত খেলা মোৰ কাম হয় জানানে তুমি এইটো পাই যাওঁ কোনফালে এইটো ৰ'বা আকৌ এইটো নোপোৱা নেকি সেইফালে বহুত আছে এইবোৰ পাই দিলে আকৌ ৰ'বা আকৌ সম্ভাৱনা দেখি আছোঁ কামৰ এটাকে দেখি কিনে পাৰিব পৰা নাই সি গোটেইখন পাৰিব যায় ঘটিটো সম্ভাৱনা বেছি আছে তাৰ ভাইটি আহিব দিয়া আকৌ এইফালে মাতিছে তাত সেইফালে চাই আহোঁগৈ তাৰ এটা আছে বাৰু এইখিনি কোনোবা পাৰিলে চাওক আমলৰি পৰুৱা এখিলা টকৌপাতত 5 টকা 10 টকা লয় এইফালে এনাই এজনী আহিলে লগ কওঁগৈ বলকে ই চালা মহতকৈ বেছি দেখি কি দৌৰটোনো মোবাইল আমাক মাতিলেহে নিম দেই বেছিভাগে কিন্তু পনিয়ল গছ কিন্তু দেখা নাই এইফালে ক'ৰবাত চুকতে আছে এইজোপা লেটেকু গছ সেইকেইটা নেথায় এইকেইটাত সেইকেইটা নাই শুকান গোটেই সেইজোপা হ'লে আকৌ তাত ওলালে হ'লে আপোনালোকৰ লোকেশ্যন দেখিয়ে
जेंट्स एंड जेंटलमैन, आप लोग ये लोकेशन देखिए, इतना सुंदर। हम लोग वहाँ पे रुका हुआ था थोड़ा देर। कहाँ गया उस दुलोंग में थोड़ा समय रुका हुआ था। तो इस तरह है कुछ नज़ारा यहाँ का। आप लोग को देख के कैसा लगा कमेंट में टक टाइप कीजिए। ये पाइले कोनोबा দেখা নাই তো নহয় বোলে। কোনে ও মা ফুলি গ'লগে দে মই বিহু নকৰিবা বোলে আকৌ বুলি যা ভাইটিটোৱে নোৱাৰিলে কাৰণে মানে মোক যাব কৈছে আৰু সেইটো কাৰণে মই গৈছোঁ। কিন্তু কি হ'ল মানে সিতো আগতে গৈ কিনে সি আমলৈখিনি জোকাই থৈ আহিলে। এতিয়া গোটেই আমলৈখিনি তললৈ নামি আহি আছে। তাৰমানে ডালতে গৈ কিনে সি হিলাই থৈ আহিলেগৈ ভাইটিটোৱে। তাৰপিছত মই পাৰিব গৈছোঁ আৰু যিখনহে কামুৰিছে আৰু তাৰপিছতো ভাবিলোঁ আৰু পাৰিয়ে এৰিম আৰু যেনেকৈ হ'লেও পাৰিয়ে এৰিম বুলি। কিন্তু লাষ্টৰ উপায় নাপায় নামি আহিবলগীয়া হ'ল। যিখন কামুৰিলে এতিয়া ওপৰত উঠি আছোঁ আৰু ওপৰত ডাল কাটি আছোঁ আৰু কিন্তু অৱশেষত নামি আহিবলগীয়া হ'ল। সি আগতে জোকাই থৈ আহিলে গোটেই আমলৈখিনিক। সেইটো কাৰণে আজিৰ কাৰণে স্থগিত ৰখা হ'ল আৰু আজি মানে হেৰিটো আৰু কি বুলি কয় আমলৈ পোৱা কাৰ্যটো। বেলেগ দিনা আকৌ আহিম বুলি কৈ থৈ আছে। নেক্সট দিন যাম পাৰিমগৈ বিহুতে তাৰমানে আৰু আমলৈ চাই মই নাপালোঁ। সেইটো কাৰণে লগৰটো ঘৰতে আহিলোঁ চাহপানী খাবলৈ বিস্কুট এটা লৈ কিনে। তাৰপিছত সিহঁতৰ ঘৰটো হৈছে মতাপুঙত আৰু মতাপুঙটো জানে কিহৰ কাৰণে বিখ্যাত, হলৌ বান্দৰ কাৰণে। তাৰপিছত গৈ দেখিলোঁ আৰু সিহঁতৰ ঘৰ আগফালে হলৌ বান্দৰ ওলমি আছে একদম ধুনীয়াকৈ। তাৰপিছত সেইটো কাৰণে ভিডিঅ' কৰি আহিছোঁ আৰু এতিয়া হাইটি দেখিছে না হাইটি বাঁহত এটি ওলমি আছে। এইটি জাপ মাৰিলে এইটি জাপ মাৰিলে আকৌ। কিন্তু ইয়াত কি হয় মানে এই ওচৰ ফালে ৰাস্তাৰ ফালে এতিয়া ওপৰত তাঁৰ ওলমি আছে যে সেই কেতিয়াবা মানে তাঁৰত লাগি কিনে কেতিয়াবা হলৌ বান্দৰ আনকালে মৰিছে তাৰমানে এটামান আগতেও মৰিছে এটা। সেই দিছে কেনেকৈ আছে মাতিম চাব দেই। তাক কালিয়া বুলি মাতে হেনো লগৰটোৱে কালিয়া বুলি মাতিছে। এইটি জাপান এইটি কেইটা আছেগৈ আৰু কল চল দি দিলে হেনো কল চল লৈ থাকিলে ওচৰলৈ আহি যায় লৈ কিনে আকৌ যায়গৈ। তাৰপিছত আকৌ হেনো শনি আইনা সেইবোৰ হেনো লৈ যায় বোলে। কি কয়গৈ আজি ইমানতে ভিডিঅ' আছিলে আৰু কেনেকুৱা পালে জনাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।